সকলো অসমবাসীৰ ৰাইজলৈ ৰঙালী বিহু বা বহাগ বিহু হীৰা ভৰা শুভেচ্ছা যাচিলো। আমি সকলোৱে জানো যে বহাগ বিহু প্ৰথম দিনটো গৰু বিহু হিচাপে উদযাপন কৰা হয়। সেইকাৰণে বলক আমাৰ ঘৰত থকা তিনিটা প্ৰাণীকো ধুনীয়াকৈ গা পা ধুৱাই ৰেডি কৰি দিওঁ। মোৰ মায়ে কৈ আছিলে এই যে আমি বহাগ বিহু উদযাপন কৰোঁ তাৰ পাছতো বোলে বহুত চাইণ্টিফিক ৰিজন আছে। মানে গৰুক যে মাহ হালধিৰে গা ধোৱা হয় এনেই নোধোৱাই, বহুত কাৰণ আছে। তাৰ প্ৰধান কাৰণকেইটা হৈছে যে হালধি এটা এণ্টিছেপ্টিকৰ কাম কৰে। গৰু গাত যদি কিবা পোক পতংগ আছে বা কাটা চিঙা আছে তেতিয়া সেই হালধিখিনিয়ে সেই বস্তুবোৰ নাইকিয়া কৰে। আৰু যে মাটিমাহ আমি ব্যৱহাৰ কৰোঁ, আগতে বোলে মোৰ মাহঁতেও চুলিত মাটিমাহ লগায়, আৰু মাটিমাহে চুলি বা নোমৰ কাৰণে কণ্ডিশ্যনাৰৰ কাম কৰে। আৰু সিহঁতক হালধিৰ ৰসো খুৱাই দিয়া হয় যাতে সিহঁতৰ পেটত সিহঁতে যি টি বস্তু খাই থাকে ন, সেইবোৰ যাতে হজম হয় বা ডিটক্স, মানে মেইনলি ডিটক্স যাতে হৈ যায় সেইকাৰণে হালধিৰ ৰস খুৱাই দিয়া হয়। আৰু আমাৰ টিকলাটোক হালধিৰ ৰস খুৱাবলৈ যি জ্বালা দিছে, মানে সি নাখায় আৰু উলিয়াই পেলাই। মানে আগতে ভাবকচোন মানুহবোৰ কিমান প্ৰকৃতিৰ লগত সংযোগ হৈ আছিলে, হয়নে নহয় বাৰু? আৰু আমি সদায় তেনেকৈ থাকিব লাগে, কাৰণ এই প্ৰকৃতিখন নহ'লে আমিতো জীয়াই থাকিব নোৱাৰোঁ, হয়নে নহয় বাৰু? এটা সময় আছিলে যেতিয়া মই হোষ্টেলত আছিলোঁ, তেতিয়া মই এই গৰু ছাগলী এইবোৰ ওচৰত যাবলৈ বিৰাট ভয় কৰিছিলোঁ। এনেকুৱা লাগিছিল মানে যদি খুনিয়াই দিয়ে লঠিয়াই দিয়ে কি হ'ব। কিন্তু যেতিয়াৰ পৰা ঘৰত আহিলোঁ, সিহঁতৰ ওচৰত থকা হ'লোঁ, সিহঁতৰ লগত এডজাষ্ট হ'লোঁ, তেতিয়াহে মই বুজি পাইছোঁ যে সিহঁতে মানুহতকৈ বহুত বেছি বুজি পায় আৰু সিহঁতে মানুহতকৈ বহুত বেছি বিশ্বাসী। আপুনি সিহঁতৰ ওচৰত মৰমত গৈছে নে খঙত গৈছে সিহঁতে চব বুজি পায়। মানে আত্মাই আত্মাৰ কথা কয় ন, সেনেকুৱা ধৰণৰ। সেইকাৰণে সদায় যিবোৰে কথা ক'ব নোৱাৰে বা যিবোৰ আমাতকৈ দুৰ্বল হয় সিহঁতক বেছিকৈ মৰম কৰিব, কাৰণ সিহঁতে আমাতকৈ বেছি মৰম ডিজাৰ্ভ কৰে, হয়নে নহয় বাৰু? বাৰু বহুত ফ্ৰীকা জ্ঞান গালোঁ। এতিয়া মোৰ ভণ্টি এটা যোনটো আমাৰ নিয়ম সেইটো কৰিব, চাই থাকক। লাও খাম বেঙেনা খাম বছৰে বছৰে জাতি যা, মায়েৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। আজি চাগে আপোনালোকক অলপমান বেছিয়ে বৰ কৰিলোঁ ন। বাৰু আজিলৈ ইমানেই আছিলে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে বিহুত কি কি কৰিলে সেইটো কমেণ্ট কৰি জনাব। আৰু এই গছডাল দেখিছেনে, এডাল গছে বোলে গৰু গাত যদি এনেকৈ কোবাই দিয়ে গৰু গাত বোলে মাখি চাখি নহয়, আৰু এডাল গছ ঘৰতো থৈ দিব লাগে। বাৰু আজিলৈ এৰিছোঁ হা, বাই বাই।